হেল্ল' ফ্ৰেণ্ড, আজি ওলাইছোঁ বিয়া এখন খাবলৈ গৈ আছোঁ এতিয়া। আৰু ভিডিঅ'টো মানে ঘৰত আৰম্ভ কৰিব নোৱাৰিলোঁ, ক'ৰবালৈ যাব সময়ত ইমান লৰালৰি হয়, খেলি মেলি বস্তুবোৰ বিচাৰি নাপাওঁ। গতিকে মই ভাবিলোঁ গাড়ীতে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া যাম আৰু অকণমান দূৰ আছে বিয়া ঘৰ পাবলৈ। আপোনালোকক পাৰিলে তাতে অকণমান দেখুৱাম, নোৱাৰিলে নেদেখুৱাওঁ। এয়া আহি আমি এই বিয়া ঘৰ পালোহি। বিয়া ঘৰত মানুহ খুব বৰ বেছি অহা নাই, আমি অকণমান সোনকালে পালোহি। এতিয়া আমাৰ মানে আচল ঘৰৰ নিজৰ ঘৰৰ মানুহখিনি লগ পালোঁ। গাঁৱৰ মানুহবিলাক সৰুৰ পৰা যাৰ লগত মই ডাঙৰ হৈছিলোঁ, সেইবিলাক মানুহ লগ পালে খুব বেছি ভাল লাগে। সিহঁতৰ লগত বহুত কথা পাতিলোঁ। এতিয়া আমি ভাত খাবলৈ গ'লোঁ। আমি খাইছোঁ। ভিডিঅ'টো মই বৰ ভালকৈ কৰিব নোৱাৰিলোঁ, আৰু এহাতে ভাত খাইছোঁ, এহাতে ভিডিঅ' নিজৰ খোৱাটোকে অকণমান দেখুৱালোঁ। ভাত খাই আহি আমি অকণমান কইনাৰ লগত বহিলোঁ। এই ধৰণে কইনাৰ লগত বহি পেলাই অকণমান মনোৰঞ্জন কৰিছোঁ। ভাল লাগে নহয় বিয়া বুলিলে, আৰু অতীতৰ পুৰণা মানুহবোৰ পালে বৰ বেছি ভাল লাগে। কইনাৰ লগতো অকণমান বহি চালোঁ, নহয়নে? আমাৰ দিনততো ইমান ধুনীয়াকৈ সজা কচা নাছিলে, আৰু ভাল লাগিলে। আৰু দৰাও এয়া আগে পিছে ঘূৰি আছে। দৰাজন বৰ সহজ সৰল দৰা হয়, আৰু কইনাগৰাকী খুব মৰম লগা, নহয়নে? গতিকে আমি এই ধৰণে মই ভিডিঅ'টো বনালোঁ। আপোনালোকৰ বিয়া বুলি ক'লে সঁচাকৈ খুব বেছি ভাল লাগে ন? খোৱাটো যেনেকেই নহওক, মই কিন্তু বিয়া ঘৰত কোনে কি পিন্ধিছে, কোনে কেনেকৈ আহিছে, সাজি কাচি ড্ৰেছ পাতি, কাণত পিন্ধা, ডিঙিত পিন্ধা, এইবিলাক খুব বেছি মন কৰোঁ, খুব চাওঁ। মোক কেনেকুৱা লাগিছে মই নাজানো, কিন্তু আনৰবিলাক চাই মই খুব বেছি ভাল পাওঁ। এতিয়া আমি ঘৰৰ পৰিয়ালৰ মানুহৰ লগত, এগৰাকী মোৰ নবৌ হয়, আৰু নিজকে নিজে সজাই পৰাই খুব বেছি ভাল লাগে, নহয়নে? গতিকে ঘৰৰ মানুহবোৰক, এয়া মোৰ দাদা বৌ হয়, সিহঁতৰে এই ধৰণে মই ফটো কপি কৰি ৰাখিলোঁ বৌহঁতৰ লগত। খুব বেছি ভাল লাগে পুৰণা মানুহবোৰ, নিজৰ মানুহবোৰ যেতিয়া পাওঁ। এতিয়া আমি আকৌ ঘৰলৈ ৰাওনা হ'লোঁ। মোৰ মানুহজনৰ সৈতে ঘৰলৈ আহিলোঁ। দাদাৰ লগতো লাষ্টত একপি ফটো মাৰিলোঁ। আৰু আমি অহা ৰাস্তাটোকে দুবাৰ হ'ল দেখুওৱা। গতিকে এয়া নিজৰ ফটোকপি চায়ো পাছত ভাল লাগে, নহয়?